স্বাগতম জনাইছোঁ ডিজিটেল হয় ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত লৈ আহিছোঁ এটি ভাল খবৰ। খবৰটো হ'ল যে যিহেতু আমাৰ অসমত কেইবাদিন ধৰি আয়ুষ্মান কাৰ্ড বনোৱাক লৈ বহুত বিতৰ্ক চলি আছিলে। তো বিতৰ্কটো হৈছে যে জাইফাৰ কোম্পানীক যিহেতু আমাৰ অসম চৰকাৰে আয়ুষ্মান কাৰ্ড বনোৱা ঠিকা দিছিলে, তেখেতসকলে কি কৰিছিলে, মানুহৰ পৰা বহুত পইচা সংগ্ৰহ কৰি তেখেতসকলে মানুহক ID প্ৰদান কৰিছিলে আয়ুষ্মান কাৰ্ড বনাই দিবলৈ। তো তেখেতসকলে কি কৰিছে, আকৌ মানুহৰ পৰা বহুত পইচা লৈ আয়ুষ্মান কাৰ্ডসমূহ বনাই দি আছিলে। তাৰ বাবে এটি বিতৰ্ক সৃষ্টি হৈছিলে। তো বিতৰ্কৰ পিছত আমাৰ অসম চৰকাৰৰ ফালৰ পৰা ফাইনেলি এখন মিটিং নতুন দিল্লীত জাৰি কৰিছিলে। তো এই মিটিঙত আপোনাৰ অসমৰ ৰিপ্ৰেজেণ্টেটিভসকলে আপোনাৰ এই ইছ্যুৰ ওপৰত আলোচনা কৰি এখন নটিচ জাৰি কৰিছে। সেই নটিচটোত কি উল্লেখ কৰিছে বলক এতিয়া চাই লওঁ। তো ফাইনেলি এখন নটিচ আপোনাৰ জাৰি কৰিছে। তো এই নটিচত আপোনাৰ উল্লেখ কৰিছে মেইনলি আপোনাৰ যে আয়ুষ্মান কাৰ্ডটো আপুনি সম্পূৰ্ণৰূপে ফ্ৰী পাব, ঠিক আছে। তো তাৰ বাবে আপোনালোকে কাৰ ওচৰত যাব লাগিব আয়ুষ্মান কাৰ্ডটো বনাবলৈ তাৰ বিষয়ে ইয়াতে উল্লেখ কৰি দিছে। তো প্ৰথমতে হৈছে আপোনাৰ আশা কৰ্মী। তো আশা কৰ্মীক যিসকলে চিনি নাপায় চিনাকি কৰাই দিছোঁ। এখেতসকল হৈছে আপোনাৰ আশা কৰ্মী। তো এখেতসকলক বৰ্তমান আপোনাৰ আয়ুষ্মান কাৰ্ড বনোৱাৰ দায়িত্ব দিয়া হৈছে। যিসকল বাকী আছে এখেতসকলক যোগাযোগ কৰিলে বনাব পাৰিব। তাৰ কাৰণে কোনো ধৰণৰ পইচা আপোনালোকে দিব নালাগে। তাৰপিছত আহিব আপোনাৰ MPWS। তো MPWS তেখেত হৈছে আপোনাৰ আপোনালোকৰ গাঁৱত যে কিছুমান ছাব চেণ্টাৰ আছে, ছাব চেণ্টাৰসমূহত এনেকুৱা ব্যক্তি যে আপোনালোকৰ আহি থাকে ANMৰ লগত। তো তেখেতসকলক যোগাযোগ কৰিলেও আপোনালোকে এই কাৰ্ডসমূহ বনাব পাৰিব। তাৰপিছত আহিব আপোনাৰ বীমা সখী। বীমা সখীক আপোনালোকে হয়তো চিনি পায়, আপোনালোকে দেখা পায়, কিন্তু আপোনালোকে লক্ষ্য নকৰে। তো তেখেতসকল হৈছে আপোনাৰ আত্মসহায়ক গোটৰ লগত জড়িত ৰঙা স্কুটি লৈ ঘূৰি ফুৰে যে, তেখেতসকলে হৈছে আপোনাৰ বীমা সখী। তেখেতসকলেও আপোনাৰ এতিয়াৰ পৰা আয়ুষ্মান কাৰ্ড বনাই দিব পাৰিব। তাৰ কাৰণে আপোনালোকে কোনো ধৰণৰ পইচা পে' কৰিব নালাগে। তাৰপিছত আহিব আপোনাৰ বেংক সখী। তো বেংক সাথী হৈছে আপোনাৰ সেইসমূহ ব্যক্তি যিসকলে আপোনাৰ SHG গ্ৰুপসমূহক বেংকৰ পৰা ঋণ দিয়া, ঋণ উঠোৱাৰ দায়িত্বসমূহ পালন কৰি থাকে। তেখেত হৈছে আপোনাৰ বেংক সাথী। তো তেখেতসকলেও এতিয়াৰ পৰা আয়ুষ্মান কাৰ্ড বনাই দিব পাৰিব। তাৰপিছত আহিব আপোনাৰ DG সখী। যিসকল ব্যক্তি আপোনাৰ CSCৰ আণ্ডাৰত আপোনাৰ SHG ছেল্ফ হেল্প গ্ৰুপৰ কামসমূহ কৰি আছে, তো য'ত কৰি আছে, যাৰ ওচৰত কৰিছে, তেখেতেই হৈছে আপোনাৰ DGPৰ ব্যক্তি, ঠিক আছে। তেখেতসকলেও আপোনালোকক আয়ুষ্মান কাৰ্ড বনাই দিব পাৰিব। তো এখেতসকলে আপোনালোকৰ যিখিনি কাম আছে KYC সেইখিনি আপোনালোকক কৰি দিব। তাৰ বাবে আপোনালোকে কোনো ধৰণৰ পইচা পে' কৰিব নালাগে, ঠিক আছে। তাৰপিছত ইয়াতে কিছুমান নীতি নিয়ম দি দিছে। তো এইখিনি আপোনালোকে পঢ়ি চাব। তো ইয়াতে প্ৰথমতে দিছে আপোনাৰ কোনো ধৰণৰ ইণ্ডিভিজুৱেল ব্যক্তি বা এজেঞ্চিয়ে আপোনাৰ কাৰ্ড বনোৱাৰ নামত কোনো ধৰণৰ পইচা বিচাৰিব নোৱাৰে, ঠিক আছে। তাৰপিছত দ্বিতীয়তে দিছে এনি আনঅথৰাইজড ইণ্ডিভিজুৱেল এজেঞ্চি ফাউণ্ড, যদি আপুনি দেখা পায় তেতিয়াহ'লে আপুনি তেখেতৰ বিৰুদ্ধে অভিযোগ দিব পাৰে। তো অভিযোগ দিলে তেখেতৰ এগেইনষ্টত আপোনাৰ ষ্ট্ৰিক্ট একশ্যন চৰকাৰে ল'ব, ঠিক আছে। তাৰপিছত আছে আপোনাৰ তৃতীয় নম্বৰ, যদি আপুনি তেনেকুৱা ধৰণৰ কোনো ৰিপৰ্ট পায় তেতিয়াহ'লে আপুনি এই নম্বৰত ফোন কৰি আপুনি অভিযোগ দাখিল কৰিব পাৰিব, ঠিক আছে। তো অভিযোগ দাখিল কৰিলে তেখেতৰ বিৰুদ্ধে চৰকাৰে একশ্যন লৈ ল'ব, ঠিক আছে। তাৰপিছত আহিব আপোনাৰ 4 নম্বৰ দিছে। ইয়াতে আপুনি কোনো ধৰণৰ পইচা পে' কৰিব নালাগে আপোনালোকে। তো আপোনাৰ KYC কৰি লোৱাৰ ক্ষেত্ৰত তো এইটো আপোনাৰ টোটেলি ফ্ৰী হয়, ঠিক আছে। তাৰপিছত ইয়াতে আপোনাৰ ধুনীয়াকৈ নোট আৰু এখন দি দিছে আয়ুষ্মান কাৰ্ড ইজ ফ্ৰী, ড নট পে' এনি ইণ্ডিভিজুৱেল এজেঞ্চি ফৰ অবটেইন এন আয়ুষ্মান কাৰ্ড, ঠিক আছে। তো আপোনাৰ আয়ুষ্মান কাৰ্ডৰ কাৰণে কোনো ধৰণৰ আপুনি পইচা পে' কৰিব নালাগে। তো এইখিনি আছিলে আয়ুষ্মান কাৰ্ড বনোৱাৰ ক্ষেত্ৰত নীতি নিৰ্দেশনাসমূহ সলনি হোৱাৰ বিষয়, ঠিক আছে। তো আপুনি কাৰ্ড বনোৱাৰ পিছত যদি আপোনাৰ কাৰ্ডটো হেৰাই যায় কেনেকৈ ডাউনলোড কৰিব পাৰিব, মই ৰাতিপুৱা এখন ভিডিঅ' আপলোড কৰিছোঁ, তাতে আপুনি গৈ চাই ল'ব পাৰে, ঠিক আছে। তো ইমানেই আছিল আজি ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'।